নমস্কাৰ 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 হে প্ৰিয় পুৰোহিতসকল, আমি অধমৰ সেৱা গ্ৰহণ কৰিব। জয় গুৰু শংকৰ। হয়, আজি কল্পনা বাইদেউৰ তথা তেওঁৰ ভাতৃৰ আহ্বান ক্ৰমে মই আৰু এটি ভিডিঅ' কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকে চাব আৰু আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব। কৃষ্ণ। হে কল্পনা বাইদেউ আৰু সেই ভাতৃজনা, কথাবোৰ ক'ৰবাৰ পৰা ক'ৰবালৈ নি আছে। মই আগতে কৈছোঁ, কথাত কথা বাঢ়ে, খৰিকাত বাঢ়ে কাণ। গতিকে তেনে পৰ্যায়টোলৈ নগৈ আমি মূল কথা যিটো টপিক বিষয় সেইটোৰ ওপৰতহে পৰ্যালোচনা কৰাটো ভাল হ'ব। প্ৰথম মই ক'ব খুজিছোঁ যে আপোনালোকে বহুকেইটা মিছা কথা কৈছে আৰু সেইকেইটাৰ আপোনালোকে প্ৰত্যুত্তৰ দিব লাগিছিল। আপোনালোকে সেইকেইটাৰ প্ৰত্যুত্তৰ নাই দিয়া, মানে আপোনালোকে মিছা কথা কোৱাটো হয়। সন্মানীয় ভাতৃজনে মোক এষাৰ কথা ক'লে যে মই ভিডিঅ'টোত এটা সময়ত মোৰ মুখৰ এক্সপ্ৰেশ্যনটো অকণমান বেলেগ হৈ গৈছিলে। তেওঁ সিমানকে কৈ সামৰি থ'লে। হয়, সেই মোৰ মুখৰ এক্সপ্ৰেশ্যনখন কিয় বেলেগ হৈছিল তাৰ ওপৰত আপোনালোকে কিন্তু প্ৰতিবাদ নকৰিলে, ক্লিয়াৰিফিকেশ্যন নিদিলে যে সেইটো সঁচা নে মিছা, মই মিছা কথা কৈছিলোঁ নেকি। যদি মই মিছা কথা কৈছিলোঁ আপোনালোকে প্ৰতিবাদ কৰিব লাগিছিল। আপোনালোকে মানি ল'লে, অৰ্থ এইটোৱে যে আপোনালোকে তেনেকৈ কোৱাটো হয়। ৰুমাল পাৰি দিবলগীয়া কথাটো এইটো হয়। গতিকে আগবাঢ়োচোন। আজিৰ ভিডিঅ'ৰে আপোনাসবে মোৰ পৰা কি বিচাৰিছে, কি দেখুৱাইছে তাকে। অ'কে, লেটছ। আজিৰ ভিডিঅ'ৰ প্ৰথম দুষাৰী শব্দই কল্পনা বাইদেউৰ ভাতৃজনে মিছা কথা কৈছে। মিছা কথা এই যে তেওঁ উত্থাপন কৰিছে, মূল কথা কৈছে, তেখেতে ক'লে চেলেং আজমলে কিয় দলিয়াই দিব। 2 নম্বৰতে কৈছে গামোচা আজমলে ভৰিৰে কিয় মোহাৰিব। তৃতীয়টোলৈ পিছত যাম। এই দুটা কথা সম্পূৰ্ণ গোকাত মিছা ভুল কথা। সেই ভিডিঅ'টোত আজমলে চেলেং কিয় দলিয়াই দিব বুলি যদি মই কোৱা এইষাৰ কথা দেখুৱাই দিব পাৰে, ৰাজহুৱা কৰক, অন্যথা আপুনি মিছা বুলি প্ৰমাণিত হ'ব। দ্বিতীয়তে, গামোচা আজমলে ভৰিৰে কিয় মোহাৰিব। কিয় ভৰিৰে মোহাৰিব শব্দটো নাই কোৱা, কিন্তু আজমলে ভৰিৰ তলত গামোচাখন পাৰি চকীত বহি তেওঁ কিবা এটা কৰি থকা বিষয়টোৰ ওপৰত মই মন্তব্য কৰিছোঁ, সেইটো মই আগবঢ়াম বাৰু। বাকী আহিলে চেলেং আজমলে কিয় দলিয়াই দিব। এই বিষয়টো আজি কেইদিনমানৰ আগৰ এটা মাত্ৰ ভিডিঅ'। এইটো প্ৰতিবাদ ছ'চিয়েল মিডিয়াত হৈছিলে। যিসকল আজমল বিৰোধী কৈছিলে যে আজমলে চেলেংখন কিয় দলিয়াই দিব, অপমান কৰিছে। কোনো লোকে কৈছিল যে আজমলক চেলেং পিন্ধাবলৈ গৈছিল কোনে আৰু কিয়। মানে তাতো সোমাই আছে যে আজমলৰ চেলেং চাদৰ গাত লোৱাৰ অধিকাৰী পুৰুষ তেওঁ নহয়। এয়া মোৰ কথা নহয় দেই বাইদেউ, এয়া অসমীয়াৰ কথা। আপোনাৰো কথা হ'ব লাগে, কাৰণ আপুনিও অসমীয়া। দ্বিতীয়তে, সেই বিষয়টোত মই সদায় নিৰপেক্ষতা, সত্যতা বিচাৰ কৰোঁ। কৰিশ্মাৰ ক্ষেত্ৰতো মই প্ৰতিবাদ কৰিছিলোঁ। যেতিয়া অসমৰ দল সংগঠন কিছুৱে ওলাই আহি কৰিশ্মাৰ মানে ওপৰত তেনেধৰণে ভিডিঅ' কৰিছিল, মই কৈছিলোঁ যে কৰিশ্মাই গামোচাখন পোনপটীয়াকৈ ভৰিৰে ঠেলিয়াই দিয়া নাছিল। ঠিক একেধৰণেৰে মই যদিও ভিডিঅ' যুগুতোৱা নাছিলোঁ কাৰণ ব্যস্ততা আছিলোঁ, আজমলৰ ক্ষেত্ৰত অসমৰ এক শ্ৰেণীক লোকে যিসকল আজমলৰ বিৰোধী, ময়ো আজমলৰ বিৰোধী, কথাটো মনত ৰাখিব, তথাপিতো সত্য কোৱা মোৰ স্বধৰ্ম। গতিকে কৈছোঁ, আজমলে সেইদিনাখন অৱশ্যে তেওঁ বাইট এটা দি কৈছে তেওঁ দলিয়াই দিয়া নাছিল। দলিয়াই দিয়া কাক কয় বাইদেউ, অকণমান থিয়ৰিবিলাকত চাব। সন্মুখত বহি থকা এজন ব্যক্তিক তেওঁ বোলে বিচাৰিছিল আৰু কান্ধৰ পৰা চেলেংখন এনেকৈ লৈ তেওঁ গালে এনেকৈ দি দিছে। এইটো দলিওৱা নকয়। দলিওৱা কাক কয়?
এই এবাৰ যে কোনোবা সাংবাদিকৰ লগত মাইকক ফোন লৈ যা হট হট কৈ যে কিবা বেয়া কথা কৈছিল যে এনেকৈ যদি দি দিয়ে দলি মাৰি দিয়ে কি আনিছ এডাল লৈ যা নালাগে মোক তেতিয়াহ'লে আজমলক কোনেও যদি একো সিদ্ধান্ত নল'লেহেঁতেন মই অন্ততঃ প্ৰতিবাদ কৰিলোহেঁতেন আজমলে তেনেধৰণে নাই কোৱা আজমলে বাইদেউটো কৈছে আৰু ভিডিঅ'টো মই চাইছোঁ আজমলে তেওঁলে লৈ পেলাই দি দিছে তেওঁ তলত বহি আছে এওঁ ওপৰৰ ষ্টেজত গতিকে সেই বিষয়ত মই কোনো ধৰণৰ কথা আজিলৈকে ভিডিঅ' মাধ্যমেৰে কোৱাই নাই গতিকে ইয়াৰ আগৰ ভিডিঅ'টোত কোৱাৰ কোনো প্ৰশ্নই নুঠে যিটোতো আপুনি মিছা মাতিছে আপোনাক দুয়োগৰাকীয়ে মিছা মাতিছে কাৰণ দুয়োজনে কম্বাইনিং ভিডিঅ' কৰি আছে যে মই হেনো বোলে কৈছিলোঁ চেলেং আজমলে কিয় দলিয়াই দিব এইটো গোকাত মিছা কথা কৈছে আপোনালোকে চ' বেয়া নাপাব সঁচা কথা কোৱা মানুহ সঁচা কথা কৈ যাম আপুনি মোৰ কোনো শত্ৰু নহয় মাত্ৰ এটা বিতৰ্ক গামোচা আৰু মোমায়েক আৰু আপুনি তাৰ মাজত সোমাই মই এটা সমাধান ব্যৱস্থাৰে গৈছিলোঁ যে এই জুইকুৰা বন্ধ হ'ব লাগে কিন্তু কথাত কথা বাঢ়ি বাঢ়ি আজি ক'ৰ পাইছেগৈ কোনো আপত্তি নাই সঁচা কথা সদায় কৈ যাম মোমায়েক এটা কাৰণত গ'ল গতিকে সেইটো অপমান কৰা নুবুজায় এতিয়া ফাইনেলি মই আহোঁ যদি গামোচা তেনেধৰণে পাৰি দিয়াটো ভুল তেতিয়াহ'লে তাৰ ওপৰত আমি অসমবাসীলে ৰাইজলে আমি আমাৰ আহ্বান যুক্তি প্ৰসংগ আমি আবেদন কৰিব পাৰোঁ মানে আমাৰ অনুৰোধ আগবঢ়াব পাৰোঁ যে গামোচা চেলেং আদি পাৰি দিব নালাগে যিহেতু চলি আহি আছে এতিয়াও চলি আছে তাক আৰু মই স্ক্ৰীনশ্বট দিয়াৰ প্ৰয়োজন নাই এতিয়াও অধিকাংশ গাঁও অঞ্চলত অনুষ্ঠানসমূহত চেলেং চাদৰ গামোচা পাৰি দিয়ে এতিয়া আহোঁ আপুনি ভিডিঅ'ৰ মাধ্যমেৰে কি কি কথা আগবঢ়াইছে এটা এটা পইণ্ট শ্বৰ্টকাট দিম গামোচা আজমলে ভৰিৰে কিয় মোহাৰিব এনে শব্দ মই কোৱা নাছিলোঁ মই কৈছিলোঁ যে আমাৰ অসমীয়া সংস্কৃতিত যিহেতু গামোচা এনেধৰণে দিয়া ব্যৱস্থা আছে গতিকে অসমীয়া সমাজত এইটো চলি থাকিব কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে মৌলানাসকলে এইসকলে এনেধৰণে ভৰি তলত ৰাখিব কাৰণ তেওঁলোকৰ সেইটো কালচাৰ নহয় তেওঁলোক অসমীয়া নহয় তেওঁলোকৰ কালচাৰ সেইটো নহয় তেওঁলোকৰ ঘৰত নবয় গতিকে তেওঁলোকে তেনেধৰণে লোৱা যুক্তি নাই যুক্তি আছে অতীতৰ পৰা চলি আহিছে আমাৰ অসমীয়া সমাজত মহাপুৰুষ শংকৰ মাধৱৰ সমাজত কৃষ্ণ সংস্কৃতিৰ ব্যৱস্থাত অসমীয়া সমাজত বিভিন্ন ভাষা ভাষীৰ মানুহ আহি দেশী বিদেশী আহি আছেহি সেইসকলেও সেইবুলি সেইখন পাৰি ল'ব এইসকলে কৰা অধিকাৰ নাই মই এতিয়াও কৈছোঁ মই কোৱাটো হয় আজমল অনা অসমীয়া যদি তেওঁ অসমীয়া হ'লহেঁতেন এজন তেওঁ সাংসদৰ ব্যক্তি তেওঁ অসমীয়া ভাষাটো শুদ্ধকৈ ক'ব পাৰিব লাগিছিল তেওঁ অসমীয়া নহয় কাৰণ তেওঁ অসমৰ জাতীয় সংগঠন ৰাজনৈতিক দল AGPৰ বিৰুদ্ধে মোৰ যদি ভুল হোৱা নাই গঠন হোৱা দল অসমৰ জাতীয় সংস্কৃতিৰ বিৰুদ্ধে সৃষ্টি হোৱা কৰা আজমল সন্থা গতিকে আজমল অনা অসমীয়া আজমল খিলঞ্জীয়া মুছলমান নহয় আজমল কোন জাতি জনগোষ্ঠীৰ পৰা তেওঁ মানুহ কওকচোন আমাৰ দেশী যিসকল গৰীয়া মৰীয়া মুছলমান আছে সেইসকল আমাৰ অসমীয়া খিলঞ্জীয়া আমাৰ অসমীয়া মানুহ কিন্তু আজমল কোনটো জাতিগোষ্ঠীৰ পৰা তেওঁ আমাৰ অসমীয়া খিলঞ্জীয়া কওক আপুনিও অসমীয়া ময়ো অসমীয়া মই NRCৰ সমৰ্থক মোক NRC লাগে 855 জন শ্বহীদ হৈ গ'ল সেই কথাটো আপোনাক কোৱাৰ প্ৰয়োজন নাই NRC লাগে সেদিনাখন হিমন্ত বিশ্ব শৰ্মাই কৈছে যে NRC তেওঁলোকে আকৌ কৰিব নাজানো ৰাজনীতিৰ চাল কিমান কি কৰে কিন্তু NRC পূৰ্ণ সমৰ্থক আমি আমাক লাগে আমাৰ ভাষা সংস্কৃতি শেষ হৈ গৈছে অসমত কি বাংলাদেশী নাই নেকি মানুহেতো কৈ আছে শিলাদিতটো বোলে কি বুলি কয় মানে 51ৰ আগৰ মানুহ পিছৰ মানুহ নহয় কোনোৱে কৈ আছে মইতো চাবলৈ যোৱা নাই সেইবোৰ লুটিয়াই তেওঁ নিজকে কৈ থাকে তেওঁ অসমীয়া বুলি ক'ৰবাত কয় তেওঁ বঙালী ক'ৰবাত কয় অসমীয়া আজমল কেতিয়া আহিছিল অসমলৈ মই নাজানো কিন্তু আজমল অনা অসমীয়া সেইটো 100% শুদ্ধ
তেওঁ কেনেকৈ সাংসদ হ'ল সেইটোৱে আমাৰ দুৰ্ভাগ্য। এই বিষয়ত আপুনি আজমলক মোৰ ভিডিঅ' ক্লিপটো দিম বুলি কৈছে, দিয়ক, যাওক, আপোনাৰ নামে জহে। মই যদি আজমলে যদি কেছ কৰে, মই যদি জেললৈ যাব লাগে, মই তালৈকো যাম। আজমল অনা অসমীয়া অখিলঞ্জীয়া, তেওঁ অসম বিৰোধী সত্তা, তেওঁ সাংসদ কেনেকৈ হ'ল সেইটোৱে আমাৰ দুৰ্ভাগ্য অসমীয়াৰ কাৰণে। গোটেই অসমতে যে বাংলাদেশীয়ে ভৰি আছে সেই কথাটো মই আপোনাক ক'বলগীয়া হোৱাটো মই নিজকে বৰ লাজ পাইছোঁ। আমাক NRC লাগে, এই চেপ্টাৰটো ইয়াতে থৈছোঁ। বাইদেউ, NRC চেণ্টিমেণ্টটো এটা সুকীয়া কথা। ইয়াৰ সম্পৰ্কত যদি আপুনি মোৰ লগত যদি কিবা আপুনি আজমলৰ কান্ধত বন্ধুক লৈ যদি মোক প্ৰতিশোধ ল'ব খোজে, মানে আপোনাৰ মই সন্মুখত খাৰা হোৱাৰ কাৰণে আপুনি কৰক, মোৰ ক'বলগীয়া একো নাই। মই কেতিয়াও অনুৰোধ নকৰোঁ আপুনি কেছ দিবলৈ নাযাব, তেওঁৰ ওচৰত আপুনি মোৰ ভিডিঅ' দিবলৈ নাযাব বুলি, আপুনি দিয়কগৈ। কিন্তু মই এটা কথা কওঁ, এই চেপ্টাৰটো বেলেগ। মূল উৎসটো আমাৰ ক'ত? গামোচা ওপৰেদি মোমাই কিয় গৈছিল। নেক্সট আগবাঢ়োঁ। কৃষ্ণ নমস্কাৰ, কৃষ্ণ জয় গুৰু শংকৰ। হে পুৰোহিতসকল, আমাৰ কল্পনা বাইদেউ, তেওঁক মই ধন্যবাদ দিছোঁ। তেওঁ বৈধে এটা ষ্টেপ পৰ্যায়ত গৈছে, যিটো কাৰণে মই ভাল পাইছোঁ। আচলতে এটা কথা কয়, কাৰণ এটা লাগিব কিবা এটা হ'বলৈ। ফাইনেলি তেওঁ এজন সত্ৰাধিকাৰ গৃহলৈ গৈছে আৰু তেখেতক লগ ধৰিছে। গামোচা এনেধৰণেৰে পাৰি দিয়া কথাটো কিমান সমীচীন, যুক্তিযুক্ততা ভাল হৈছেনে? গতিকে এইটো এটা উল্লেখযোগ্য বিষয় লৈ তেওঁ সত্ৰাধিকাৰ ওচৰ পাইছেগৈ। কৃষ্ণ, হে সত্ৰাধিকাৰ প্ৰভুজনা, আপুনি সত্ৰাধিকাৰ, তাতে আপুনি বয়সস্থ বৃদ্ধ, মোৰ পিতৃৰ পৰাও আপুনি বয়সস্থ, মানে আপুনি মোৰ ককাৰ তুল্য। আপোনালৈ মোৰ শতকোটি প্ৰণাম নিবেদন কৰিছোঁ। আপোনাৰ যিখিনি বক্তব্য শুনিলোঁ মই ধন্য মানিছোঁ। আজি কল্পনা বাইদেউৰ লগত মোৰ কথোপকথনৰ এইটো এটা যি তৰ্কবাদৰ এটা ব্যৱস্থা চলি আছে, তাৰ মাধ্যমতেই মই আপোনাৰো চৰণ যুগল ইয়াৰ পৰা নমন কৰিবলৈ সুবিধা পালোঁ। কৃষ্ণ গ্ৰহণ কৰিব। বাকী হে প্ৰিয় পুৰোহিতসকল, সত্ৰাধিকাৰ প্ৰভুজনাৰ মুখৰ পৰা এটা বিশেষ আজি ৰহস্য মই জানিলোঁ, যিটো মই মোৰ বৰ্তমান বয়সলৈকে কেতিয়াও ক'তো মই শুনা নাছিলোঁ, জানা নাছিলোঁ। সেইটোৱে হ'ল যে গামোচাৰ উৎপত্তি কেতিয়া, ক'ত, কেনেকৈ হৈছিল। আপোনালোকে জানেনে? জনাবচোন কমেণ্টত। মোৰো জিজ্ঞাসা যে গামোচাৰ উৎপত্তিনো কেতিয়া, ক'ৰ পৰা। মই নাজানো। পিছে সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ জনাই গামোচাখনৰ বিষয়ে তেওঁ এটা থুলমূল বৰ্ণনা আগবঢ়াইছে। মই ভিডিঅ'টো এড কৰি এইকাৰণেই নিদিওঁ, কাৰণ কল্পনা বাইদেৱে কৈছিলে যদি কিবা কৰি দিয়ে মোৰ চেনেলটো কাটা খাই যাব। সেইকাৰণে মই মুখেৰেই কৈ দিওঁ। যদি বিশ্বাস নহয় তেতিয়াহ'লে কল্পনা বাইদেউৰ চেনেলটো চাৰ্চ কৰি আপোনালোকে চাব। সত্ৰাধিকাৰ প্ৰভুজনৰ লগত হোৱা কথাখিনি শুনিলে আপোনালোকে গামোচাৰ সৃষ্টিৰ কথাটো আপোনালোকে শুনিব পাৰিব। সত্যাসত্য সেইটো মই নাজানো, মোৰ এই বয়সত মই প্ৰথম শুনিছোঁ। গতিকে আপোনালোকৰ হাতত যদি কিবা আছে আপোনালোকে জনাব। তেখেতে কৈছে শংকৰদেৱৰ দিনৰ পৰাহে এই গামোচাখন আমি পাইছোঁ, তাৰ আগত গামোচা নিশ্চয় নাছিল। মানে শংকৰদেৱে সুকুমাৰ কালত তেওঁ লগৰীয়াৰ লগত নদীত গা ধুই থকা অৱস্থাত উলংগত হৈ, সাধাৰণতে কৈশোৰ অৱস্থাত উলংগ হৈ গা ধোৱা হয়। তেতিয়া যিহেতু তেওঁ ঈশ্বৰীয় পুৰুষ, গতিকে ভগৱানে তেওঁ ভৰিত লগ কৰি দিলে, মানে গামোচা এখন, আৰু তেওঁক আকাশবাণী দিছিলে যে তুমি এই গামোচাখন পিন্ধি লোৱা। গামোচা নিপিন্ধাকৈ মানে বিবস্ত্ৰ হৈ স্নান কৰিব নাপায়। গতিকে শংকৰদেৱে গামোচা ভাগি তুলি লৈ তেওঁক পিন্ধি লৈ ওপৰলৈ উঠি আহিলে। আৰু উঠি আহোঁতেই বাকীসকল লগৰীয়াই সুধিছিলে যে শংকৰ, তুমি যাওঁতে আমাৰ সৈতে একেই গৈছিলা,
আৰু এতিয়া তুমি গামোচা পিন্ধি আহিলা। তেতিয়া শংকৰদেৱে বিৱৰণটো দিলে আৰু তেতিয়াৰ পৰাই হেনো বোলে সেই গামোচাখন পিন্ধাৰ বিপৰীতে গললৈ আনিলে। মানে যিহেতু শংকৰদেৱ আমাৰ কৃষ্ণ শংকৰ ঈশ্বৰ বুলি আমি মানো আৰু ঈশ্বৰে গুৰুজনাক প্ৰদান কৰা গামোচাখন আমি গুৰু প্ৰদান কৰা বস্ত্ৰ হিচাপে, আমি গলবস্ত্ৰ হিচাপে, আমি গামোচা হিচাপে, আমাৰ স্বাভিমানী আমি বস্ত্ৰ হিচাপে আমি গ্ৰহণ কৰিলোঁ বোলে তেতিয়াৰ পৰা। গতিকে সেই সুহৃদসকল, সেই দৰ্শকসকল, গামোচাৰ বিষয়ত আপোনালোকৰ উৎপত্তিৰ বিষয়ত আপোনালোকৰ কি আছে মতামত জনাব। এইবোৰ আমাৰ জ্ঞানৰ ভঁৰাল, আলোচনা কৰাটো ভাল কথা। গতিকে গামোচাৰ বিষয়ে মই জানিবলৈ পাৰি সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ জনালে আমি সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ আপোনাৰ মানে সুশ্ৰী কামনা কৰিলোঁ। আপুনি সুস্থ সবল হৈ থাকক। সত্ৰ সংস্কৃতি, কৃষ্ণ সংস্কৃতি, শংকৰ সংস্কৃতি আপোনাৰ লোকৰ দৰে পুৰুষসকলৰ দ্বাৰা আমাৰ অসমীয়াৰ মাজত যেন প্ৰচাৰ প্ৰসাৰ হৈ থাকে তাৰে কামনা কৰিছোঁ। কৃষ্ণ। এতিয়া আহোঁ নেক্সটনো কি কৈছে কৃষ্ণ। তেখেতে আৰু এষাৰ কথা ক'লে, সেই গামোচাখনৰ আকাৰ এনেধৰণৰ আছিলে, মানে ৰং, যিটো সাধাৰণতে আচু ভমকা ফুল বুলি কওঁ, ৰঙা পাৰিৰ ৰঙা ফুলৰ গামোচা আছিলে। সাধাৰণতে এতিয়া আমি জাতি জনগোষ্ঠী কিছুসকলৰ নিজৰ নিজৰ তেওঁলোকৰ চিন্তা বিবেচনাৰে অন্যান্য আচু ৰং কালাৰেও তেওঁলোকে গামোচা বৈছে, কিন্তু আমাৰ অসমীয়া গামোচাখন বোলে ৰঙা পাৰিৰ ৰঙা ফুলৰ হে প্ৰকৃততে সত্য, আৰু যিটো আমিও দেখি আহিছোঁ আমাৰ শৈশৱৰ পৰা। এতিয়া আমাৰ প্ৰভু ঈশ্বৰ জনাই কৈছে যে গামোচাখন যিহেতু গুৰুজনাৰ সৃষ্ট বুলি ক'ব লাগিব, কাৰণ ঈশ্বৰৰ প্ৰদত্ত, গতিকে আমি তেওঁক পিন্ধিবলৈ দিয়া গামোচাখন আমি গললৈ আনিলোঁ। গতিকে সেই গামোচাখন আমি গলতে ৰাখিব লাগে আৰু সেই ভাগ আমি পাৰি দিব নেলাগে। ভকত ভগৱন্ত ভাগৱত ভ্ৰমণ কাৰ্যসূচীত আমি গামোচাখন পাৰি দিবলৈ নালাগে। গতিকে তেখেতৰ এই আহ্বানটো, তেখেতে আহ্বানো জনাইছে, এই আহ্বানটোক মই স্বীকাৰ কৰিছোঁ। ভাল হৈছে। অসমবাসী ৰাইজ আপোনালোকেও চিন্তা কৰি চাবচোন, গামোচাখন আচলতে পাৰি দিবলৈ লাগে নে নালাগে। সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ জনাই কৈছে যে গামোচা পাৰি দিবলৈ নেলাগে। বিপৰীতে গামোচাখন আঁৰি থ'ব লাগে আৰু তাৰ তলেদিহে যাব লাগে। মানে গামোচাখনৰ ইমান মান্যতা দিয়া হয় যে প্ৰভুৰ দান আৰু প্ৰভুৰ পাৱত লগা আৰু প্ৰভুৰ বসন, গতিকে আমি ঈশ্বৰক চিন্তি আমি গলত ধাৰণ কৰোঁ, গতিকে সেয়া আঁৰি দিবলৈ নালাগে বুলি কৈছে। গতিকে প্ৰভু ঈশ্বৰজনাক মই বাৰে বাৰে প্ৰণাম নিবেদন কৰিছোঁ যে ভাল লাগিল আপোনাৰ কথাখিনি শুনি, আৰু তেখেতে মোলৈ আগবঢ়াইছে যে হয়তো মই জানো বহুখিনি আৰু বহুখিনি চাগে নাজানো, গতিকে তেখেতে বিষয়খিনি চিন্তা কৰিবলৈ কৃষ্ণ। কল্পনা বাইদেউ, আপুনি মোলৈ এষাৰ প্ৰশ্ন আগবঢ়াইছে যে আপুনি এতিয়া মোৰ পৰা উত্তৰ বিচাৰিছে যে গামোচাখন পাৰি দিয়াটো যিহেতু ভুল, তে মোৰ বক্তব্য কি হ'ব? হয় বাইদেউ, মই ইতিমধ্যে কৈছোঁৱেই যে এইটো আমাৰ অতীত পৰম্পৰা নিয়ম চলি আহিছে। গতিকে মই ভাগৱতৰ এষাৰ পদৰ দ্বাৰাই আপোনাক কওঁ, কত আছে মন্দমতি নকৰে শাস্ত্ৰক বিচাৰ, কৰি মৰে পূৰ্বপুৰুষ কুলধৰ্ম আচাৰ। মানে শাস্ত্ৰইনো আমাক কি কৈছে, যি তাক বিশ্বাস নকৰে, নামানে, বিচাৰ নকৰে, আৰু অতীতৰ পৰা যি চলি আহিছে, পূৰ্বপুৰুষে কৰি আহিছে বুলি তাকেই যি কৰি গৈছে, সেয়া মন্দবুদ্ধি বুলি কোৱা হৈছে। গতিকে আমাৰ জীৱনশৈলীটো যদি কিবা তেনেধৰণৰ ভুল বুলি আমি বিচাৰ কৰি পাইছোঁ, কোনোবা সদায় হয় যদি আমাক কেইবাটাও মোৰ ভুল জীৱনত মানুহে আঙুলিয়াই দিছে। মই আগৰ ভিডিঅ'টোত কৈছিলোঁৱে যে মোৰ মুচকোচা মই ৰাখি আছিলোঁ, যিহেতু মই প্ৰফেশ্যনেল এটা কাম কৰোঁ, যিটো মোৰ অভ্যাসত হৈ পৰি গৈছিলে। গতিকে আকৌ ভাগৱত পঢ়িবলৈ আৰম্ভ কৰিলোঁ, কিন্তু মুচকোচা কাটিবলৈ মোৰ অকণ মায়া পুঁজি আছিলে, গতিকে নাকাটিছিলোঁ। কিন্তু মোৰ শ্ৰোতাসকলৰ কিংবা মোৰ শুভাকাংক্ষীসকলৰ
আদেশ বুলি মই শিৰত মানি লৈ মই এতিয়া মুচকুচা কাটি দিলোঁ। গতিকে অৰ্থ এইটোৱে যে যিটো বিশ্বাসৰ যোগ্য বা শাস্ত্ৰসন্মত মান্যতা প্ৰাধান্য সেইবোৰ কাম আমি সলনি কৰিব লাগে। মানে যদি গামোচাখন পাৰি অহা আমাৰ পূৰ্বপুৰুষৰ এই আচাৰটো আমি ভুল বুলি সকলোৱে বিচাৰ কৰোঁ হওক, তেতিয়াহ'লে আমি সেই ব্যৱস্থাটো উঠাই ল'ব লাগে। বাইদেউ মই ক্লিয়াৰ কাট কৈছোঁ, হয় গামোচাখন তেনেকৈ পাৰি ল'লে অকণমান বেয়া দেখি, চেলেংখনো পাৰি দিলে বেয়া দেখি। পৰাপক্ষত যদি আমাৰ অসমীয়া সংস্কৃতিয়ে গামোচা আৰু চেলেং চাদৰ এনেধৰণে পাৰি নিদিয়ে, বিপৰীতে ভকত ভগৱন্ত ভাগৱত প্ৰদচলন কৰি অহাৰ লোকসকলৰ কাৰণে আৰু অন্যান্যৰো কিবা ব্যৱস্থা কৰে, ভালেই হ'ব। কাৰণ গামোচাখনক আমি অপমান কৰা যিহেতু ভাবিছোঁ, গতিকে তেনেকুৱা এটা চিন্তা চৰ্চা যদি আমি সকলোৱে স্বীকাৰ কৰি লওঁ নিশ্চিত ভাল হ'ব। কিন্তু যুক্তিটো ক'ত আছিল বাৰু? গামোচাখনৰ ওপৰেদি মোমায়ে কিয় গৈছিল? প্ৰশ্ন তাতেহে আছিলে ন। গামোচাকেইখন পাৰি দিয়াতো প্ৰশ্ন নাছিল, প্ৰশ্ন আহিল কৃষ্ণ গ'ল একচেপ্টেড বাৰু এৰা ধৰাকৈ, কিন্তু মোমায়ে কিয় গ'ল? কিন্তু তাৰ পৰা কথাটো গৈ সেইকাৰণে মই কৈছোঁ কিছুমান কাৰণত হয় জাজি হৈ মানে কিছুমান উদঘাটন হয়। গতিকে মোৰ ফালৰ পৰা মই কৈছোঁ চেলেং চাদৰ গামোচাৰ আদিবোৰ পাৰি দিয়াটো বেয়া দেখি, কিন্তু ভালো দেখি। কিয় জানেনে বাইদেউ? মোৰ মনৰ কথাষাৰ কৈছোঁ। গামোচা চেলেং চাদৰ আমি বৈ উলিয়াওঁ আৰু অতিকে মৰমৰ বস্তু, আমাৰ শ্ৰদ্ধাৰ বস্তু। আৰু এই মৰমৰ আৰু শ্ৰদ্ধাৰ বস্তুবোৰ ক'ত দিয়া হয় জানেনে? আমাৰ সকলোৰে সৃষ্টিকৰ্তা ঈশ্বৰ ভকতৰ যেতিয়া চিন্তা চৰ্চা হয়, সেইসকলক ভকত ভগৱন্তক ভাগৱতক আমি নিবেদন কৰোঁ। ভকত ভাগৱত ভগৱন্তৰ সন্মুখত গামোচা চেলেং চাদৰ আচলতে প্ৰশ্ন উঠিবলগীয়া বিষয় নহয়। তথাপিও যদি ৰাইজে কথাষাৰ সকলোৱে বিচাৰ কৰে, তেতিয়াহ'লে এৰি চলাটো ভাল। দুখ পাওঁ যেতিয়া চকীখনত পিছৰফালে ফুলাম গামোচাখন ওলমাই থয়। আমি সকলো মন্ত্ৰী MLA সকলক দেখি আহিছোঁ, পাৰি লৈ বহা দেখি আহিছোঁ, আগৰ ভিডিঅ'ত দিছোঁ। গতিকে আপোনাৰ কথা মতে আমাৰ অসমীয়া সমাজে এনেকৈ যোৱা কাৰণেই আজমলেও তেনেকৈ ভৰি তলত পাৰি ল'লে বুলি আপুনি কৈছে। গতিকে সেইটো কৰিব নালাগে বুলি আপুনি কৈ আছে। এইবোৰ বেয়া কথা। আৰু বেয়া কথা বাইদেউ, আপোনাৰ এটা ভিডিঅ'ত, আপোনাৰ ড্ৰয়িং ৰুমৰ ভিডিঅ'ত মই দেখিলোঁ আপোনালোকৰ ঘৰত চোফা কেইখনৰ ওপৰত, যে এখনৰ ওপৰত নহয় কেইবাখনো চোফাৰৰ ওপৰত এই যে য'ত হাত দিয়া যায় তেতিয়াহ'লে কি বুলি কয় জানো? আমাৰ ঘৰত চোফা বাৰু নাই তেনেকুৱা। চোফাত ফুলাম গামোচা পাৰি সজাই থৈছে আপুনি। আৰু আপোনাৰ ছোৱালীয়ে বাচন ধুই যে আছিল বেচিন, ৱাছ বেচিনটোৰ কিনাৰত ফুলাম গামোচাখন দুমুটক কৰি পাৰি থৈছে আৰু বাচন ধুই পখালি গামোচাখনৰ ওপৰত থৈ গৈছে। এয়াও বেয়া পাইছোঁ, এয়াও বেয়া কথা। বাইদেউ, ভুল ত্ৰুটি মানুহৰ হৈ যায়, ভুলক্ৰমে হৈ যায়, জানি বুজি কোনেও নকৰে। কিন্তু এইকেইটা আপুনি কি বুলি ক'ব? আপোনাৰ ঘৰৰ চোফাত পাৰি থোৱাকেইটা, আপোনাৰ ৱাছ বেচিনৰ কিনাৰত ধুই পখালি বাচনখিনি যে থৈছিলে দুমুটক কৰি ফুলাম গামোচাখনৰ ওপৰত, সেইকেইটা আপুনি কি বুলি ক'ব? এইবোৰ বেয়া কথা, এইবোৰ কৰিব নাপায়। ভুল মানুহৰ জীৱনত হৈ যায়, যেতিয়া কোনোবাই সোঁৱৰাই দিয়ে তাক মানি ল'ব লাগে। যিহেতু এইটো আমাৰ পৰম্পৰা চলি আহিছে, যেতিয়ালৈকে চলি থাকে তাৰ ওপৰেদি যাবই। আৰু যিসকলে নিজকে ভাবিছে নাযাওঁ, এইটো বেয়া লাগে, তেওঁলোকে এভইড কৰিব। কাকোতো আমি জোৰ দি ক'ব পৰা ব্যৱস্থাটো নাই পাৰি নিদিবি। যদি কোনোবা ওপৰেদি নাযায়, নাই আৰু যেতিয়ালৈকে থাকে ব্যৱস্থাটো তেতিয়ালৈকে ওপৰেদি যাবই। গতিকে আপুনি মোমায়েকৰ ওপৰত থকা আক্ষেপটো এৰি দিয়ক আৰু এই বিষয়টো ইমানতে সমাপ্ত কৰি গামোচাখন এনেধৰণে পাৰি দিব যে নালাগে নে লাগে, উচিত নে অনুচিত, ইয়াৰ ওপৰত আপুনি ৰাজহুৱাকৈ আলোচনা কৰক, কাৰো ওপৰত আক্ষেপ নাৰাখাকৈ কৰক। মই আপোনাক সঁহাৰি জনাম,
মই আপোনাক এই বিষয়টোত সঁহাৰি জনাইছোঁ যে আপুনি আগবাঢ়ক, বৰ ভাল কথা। কিন্তু মনত ৰাখিব, আপোনাৰ ঘৰত কৰা কাৰ্যকেইটাও ভুলবশতেই নিশ্চয় হৈ গ'ল, তে তাক আমি কি ক'ম? আৰু বহু কথা নকওঁ দিয়ক, কথা বাঢ়িলে ঢেৰ ওলাই যায়। আপুনি মোৰ ভুল বিচাৰিব, মই আপোনাৰ ভুল বিচাৰিম। বিনিময়ত আপুনি ভাবিব আপোনাৰ ফলোৱাৰ্ছৰ সন্মুখত আপুনি লজ্জিত হৈছে আৰু আপুনি দুগুণে জ্বলি যাব। আকৌ মই ভাবিম আপুনি মোক এনেকৈ কৰিছে। গতিকে আমি ব্যস্ততা মানুহ, সৰু সুৰা মানুহ, এনেধৰণে লাগি ভাগি থকা আমাৰ উদ্দেশ্য নহয়। মই আকৌ কৈছোঁ, যদি মোৰ জীৱনত কিবা জাতিদ্ৰোহী, ধৰ্মদ্ৰোহী যদি কিবা ভুল কাম দেখে, আপোনাক হ'বৰ মাজৰ এজন বুলি, আপোন বুলি আপোনালোকে মোক আঙুলিয়াই দিব। মই বিচাৰ বিমৰ্শ কৰিম, মই শুধৰণি হ'ম। কিন্তু লেপেৰি পাৰি ধৰি কথা কামুৰি ক'ৰবাৰ কথা গৈ ক'ৰবাত সানি থকাটো ভাল নহয়। ক'ব লগা বহু আছে, চাওঁ বাৰু আৰুনো কি কৈছে আপুনি। আপুনি এষাৰ কথা কৈছে, যিহেতু মই সত্ৰাধিকাৰ নহয়, গতিকে সেই সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ জনা মোৰ পৰা জ্যেষ্ঠ বা তেওঁ অভিজ্ঞ বিজ্ঞ, গতিকে তেওঁৰ কথাটো মই শুনিব লাগে। মই প্ৰথমেই তেখেতক সম্ভাষণ জনাইছোঁ, প্ৰতিজন ব্যক্তিৰ প্ৰতিটো কথাই বিচাৰ বিমৰ্শ কৰোঁ সন্মান সহকাৰে, আৰু যিটো উচিত বুলি ভাবোঁ তাক পালন কৰোঁ, কেৱল যুক্তিটো আগবঢ়াওঁ। গতিকে আগবাঢ়োচোন। আৰু কি কৈছে কল্পনা বাইদেউ, আপুনি মই কৈছোঁৱে অৱশ্যে, পীতাম্বৰ দেৱৰ গোস্বামীয়েও এবাৰ তেওঁ আদৰণি কৰিবৰ মুহূৰ্তত দীঘলীয়া লাইন গামোচা পাৰি ৰাখিছিলে, তেওঁ আঁতৰাই দিব কৈছিলে বুলি আপুনি কৈছে। হয়, বৰ ভাল। আৰু এজন সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰেও তেনেধৰণে কৈছে বুলি আপুনি কৈছে, বৰ ভাল। কিন্তু পীতাম্বৰ দেৱ গোস্বামীৰ বহু ভিডিঅ' আছে, চেলেঙৰ ওপৰেদি গৈছে, গামোচাৰো চাগে ওলাব। তেওঁ এটা নিৰ্দিষ্ট সময়ৰ পৰাহে তেওঁ সেই বিচাৰটো কৰিছে। তাৰ আগতে তেওঁ চাগে গৈছিল, কাৰণ পীতাম্বৰ দেৱ গোস্বামী হ'ব মোৰ বোধেৰে, যদি মোৰ ভুল হোৱা নাই, তেখেতৰ ওপৰত এটা ডাঙৰ প্ৰতিবাদো হৈছিল যেতিয়া তেওঁ গুৰু আসনখনৰ ফালে পিছ দি বহি আছিলে। সেইটো আমাৰ অসমত এটা ছ'চিয়েল মিডিয়াত তোলপাৰ লাগিছিলে। গতিকে এনেধৰণে সময়ে সময়ে যেতিয়া জোকাৰবোৰ আহি থাকে, তেতিয়া বহু পৰিৱৰ্তন ঘটে। গতিকে বোধ কৰোঁ তেনেধৰণৰ, এতিয়া আমাৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰজনাই কোৱা মতেও যে এনেকৈ চকীত পাৰি লোৱাটো বেয়া হৈছে বুলি ক'ৰবাত এনেকৈ কথা ওলাইছিল। গতিকে তেতিয়াৰ পৰাই হয়তো বহু কমিছে। ভাল কথা, বৰ ভাল কথা। মই এইটোকে ক'ব খুজিছোঁ বাইদেউ, আপুনি কৈ আছে যে মোৰ মতামত, মই আকৌ কৈছোঁ এইটো আমাৰ পৰম্পৰা। মই কোৱা নাই যে এৰি নিদিওঁ, মই কৈছোঁ যে এইটো আমাৰ পৰম্পৰা চলি আহি আছে। বিশ্বাস সমগ্ৰ অসমে কৰে, কোনো লোকে এতিয়া হয়তো সেইবোৰ এৰিছে। গতিকে যেতিয়ালৈকে এই পাৰি দিয়া ব্যৱস্থাটো চলি থাকিব, তেতিয়ালৈকে তাৰ ওপৰেদি যোৱা ব্যৱস্থাটো চলি থাকিবই। গতিকে এই বিষয়টো আপুনি মোমায়েকক ধৰি থকা, আজৰি থকা বিষয়টো এৰি দিয়ক আৰু এই বিষয়টো ইমানতে সমাপ্ত কৰক। অৱশ্যে আপুনি যিটো কৈছে যে গামোচাখন পাৰি দিয়া এই ব্যৱস্থাটো সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰজনাই কৈছে যে দিব নালাগে, এই বিষয়ত আপুনি ৰাজহুৱাকৈ আপোনাৰ মতামত তথা আহ্বান আপুনি আগবঢ়াওক, ময়ো আগবঢ়াম। এইটো বৰ ভাল কথা। মই আগবঢ়াইছোঁৱেই মোৰ এই ভিডিঅ'ৰ দ্বাৰাই যে ৰাইজসকল আপোনালোকেও বিচাৰ কৰি চাবচোন, জনাবচোন মতামত। চেলেং চাদৰ এতিয়াও অধিকাংশ গাঁও অঞ্চলত, মানে অসমৰ ভূখণ্ডত, অসমীয়া সমাজত চেলেং চাদৰ পাৰি দিয়া হয় ভকত ভগৱন্ত ভাগৱত ভ্ৰমণ কাৰ্যসূচীত। এই কামটো ভুল হৈছে নে শুদ্ধ হৈছে? আমি এৰিব লাগে নে নালাগে? আমি কৰি থাকিলে গামোচাক অপমান কৰা বুজায় নেকি? যদি বুজায় আমি এৰিব নিশ্চয় লাগিব। গতিকে এই বিচাৰখিনি আপোনালোকে কৰি চাব আৰু মতামত জনাব। লগতে ভাগৱত ভগৱন্ত যোৱাৰ বিষয়ত পাৰি দিয়া নিদিয়া কথাটো এটা, চকীত পাৰি লোৱা, চকীৰ হাত থোৱা সেই গাদীকেইডালত পাৰি লোৱা, বাচন ধুওঁতে ধোৱা বাচন থোৱা জেগাত থোৱা, আৰু বিভিন্ন বহু কথা আছে।
এইবোৰো আপোনালোকে ভাল বুলি নিশ্চয় নক'ব, গতিকে আপোনালোকৰ মতামত জনাব। আৰু কি কৈছে কৃষ্ণ সামৰণিলৈ আহিছোঁ ৰাইজসকল। মই দুটা কথাত সামৰিব খুজিছোঁ। এই যে গামোচা আমাৰ স্বাভিমান, আৰু আজি সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰজনাৰ মুখৰ পৰা গম পালোঁ গামোচাখনৰ সৃষ্টি ৰহস্য। যিহেতু গামোচাখন ঈশ্বৰৰ দান, ঈশ্বৰে পাইছে, গতিকে সেই বস্ত্ৰভাগী আমি ঈশ্বৰৰ চৰণ যুগল বুলি আমি গলে ধাৰণ কৰোঁ, আমি আমাৰ হৃদয়ত ধাৰণ কৰোঁ, আমাৰ স্বাভিমান। গতিকে গামোচাখনৰ অপমান আমি সহ্য কৰিব নোৱাৰাটো স্বাভিমানী বুলি। গতিকে আমি কেনেকুৱা ধৰণৰ অপমান হোৱাটো বুজাই অকণমান আলোচনা কৰোঁ। এতিয়া দেখিবলৈ পাই আছোঁ গামোচাৰে ছাতিও বনাইছে, আৰু সেইটো স্বাভিমানতেই পৰিছে চাগে। ছাতি বনাব পাৰেনে গামোচাৰ দি? তাতো কিন্তু অসমীয়া ছাতি বুলিয়ে পৰিচয় হয়, এইটো অসমীয়া মানুহ। গামোচাৰে ঢুলীয়াই চাৰ্ট বনাব ল'লে। ঢুলীয়াৰ চাৰ্টটো ফুলাম গামোচাৰে বনাব ল'লে। এইটো ভুলনে শুদ্ধ? গামোচাৰে মাস্কো বনাইছিলে, এইটো ভুলনে শুদ্ধ? ফুলাম গামোচা কাটি মাস্ক বনাইছিল, মাস্ক আমি যে মুখত লগাওঁ কৰোণাৰ সময়ত, নিশ্চয় আপোনালোকে দেখিছিল। এইটো ভুলনে শুদ্ধ? গামোচাৰে ব্লাউজ চিলোৱা বোধ কৰোঁ নাই দেখা চাগে দেই। গামোচা গাড়ীয়ে মটৰেও নতুনকৈ কিনি আনিলে বান্ধি দিয়ে। কিয় দিয়ে? গামোচাখন আমাৰ অসমীয়াৰ স্বাভিমান, চিনাকি, পৰিচয়। গতিকে ইমান ভাল পাওঁ যে তাতো আমি পাৰি দিছোঁ, মানে গামোচা কি কয় তাতো আমি বান্ধি দিছোঁ, মানে গামোচাখন আমাৰ প্ৰাণৰ। আৰু গামোচাখন চোফাত পাৰি দিয়া, পিছৰ ফালে আউজি লোৱা সেইডালত পাৰি দিয়া, মানে পিঠিৰ ফালে, এইটো ভুল নে শুদ্ধ? দ্বিতীয়তে কল্পনা বাইদেউ ঘৰতে চোফাৰ এই হাত যে থওঁ এনেকৈ সেই দুডালত পাৰা আছে, এয়া ভুল নে শুদ্ধ? কল্পনা বাইদেউ ঘৰতেই ৱাছ বেচিনৰ কিনাৰত ফুলাম গামোচাখন দুমুটক কৰি পাৰি থৈছে, আৰু তেওঁৰ ছোৱালীগৰাকীয়ে নেকি ধুই বাচনখিনি তাত থৈ গৈছে। এইটো ভুল নে শুদ্ধ? এনেধৰণেৰে আমি বহু দেখিম। আনফালে যদি কথা বহাব নোখোজোঁ, আমি আমাৰ আইসকলৰ জীয়াৰীসকলে যেতিয়া মুগা মেখেলা পিন্ধে, মুগা মেখেলাত আমি জাপি দেখোঁ। জাপি মেখেলাত বোৱাটো উপযুক্ত হৈছে জানো? জাপি য'ত আমাৰ শিৰত লওঁ, আমি পুৰুষসকলে কৃষকসকলে আমি মূৰত লওঁ, আৰু সেই জাপিৰ চিম্বলটো মেখেলাত দিয়ে। এইটো ভাল হৈছেনে বাৰু? তেনেধৰণেৰে ৱাইনৰ বটলতো পাইছিলোঁ, ৱাইনৰ বটলতো গামোচাৰ চিম্বল। সেয়া কেনেকুৱা হৈছে? আনফালে গামোচাখনে সিদিনা অসমলৈ অহা অতিথি, পৰ্ণ ভিডিঅ'ৰ ছুপাৰষ্টাৰ নেকি তেওঁ, কি নাম আছিলে, নামটোৱে মুখত নাহে আৰু, তেওঁ আহোঁতেও ঢোলে ডগৰে গামোচা পিন্ধাই লৈ আহিছিলে। কাৰণ অসমলৈ আহিছে অতিথি, তেওঁ বিশেষ অতিথি, গতিকে মান দিছোঁ, নহয় জানো? বিভিন্ন স্তৰৰ মানুহ আহিলেই আমি গামোচাখন দি দিওঁ। বহু লোকক দেখোঁ গামোচাখন এই পিন্ধাই দিলোঁ, 1 ছেকেণ্ডো নহয় উলিয়াই দিয়ে পিছৰফালে পাছ কৰি। এই প্ৰয়োজনটো কি ইমানবোৰ গামোচা পিন্ধোৱা? গামোচাখন আমাৰ হৃদয়ৰ নহয় জানো? আৰু এনেধৰণে বিচাৰিলে বহু ওলাব। গতিকে যিবোৰ ভুল, এইবোৰ পৰিত্যাগ হ'ব লাগে, শুদ্ধতা হ'ব লাগে। আমাৰ গামোচাখনৰ স্বাভিমানটোত যাতে ক্ষুণ্ণ নাথাকে, ই যাতে স্বাভিমানী হৈ যাতে জীয়াই থাকিব পাৰে, অসমীয়া জাতিয়ে যেন জিলিকাই ৰাখে, তাৰ কাৰণে আমি সকলোৱে আমি চিন্তা কৰিব লাগিব। তাৰ কাৰণে ময়ো মোৰ সেৱা আগবঢ়াইছোঁ। আপোনালোকে আপোনালোকৰ মতামত আগবঢ়াবচোন।
এনেধৰণে কথাবোৰ ওলালে বিশেষ কাৰণতেই আচলতে ওলায়। গতিকে আজি এই মইনাজনী গাত ভগৱান অহা আৰু মোমায়েক বিশেষকৈ গামোচাখনৰ দি ওপৰেদি যোৱা বিষয়টো লৈ গামোচাখনৰ যেন এটা বিশেষ এই যে অপব্যৱহাৰখিনিৰ পৰা যেন পৰিত্ৰাণ পাবলৈ গৈ আছে। গতিকে কল্পনা বাইদেউ আপোনাক মই ধন্যবাদেই দিছোঁ, কাৰণ আপুনি যদি গাঁঠি মাৰি নধৰিলেহেঁতেন তেতিয়াহ'লে আপোনাৰ ইমানবোৰ ফল'ৱাৰ্ছে আৰু মোৰ কেইহাজাৰমান ভিউ আছে এইখিনি চাব নাপালেহেঁতেন। এনেধৰণে গোটেই অসমতে বিয়পি পৰক আমাৰ এই ভিডিঅ' কথোপকথনখিনি, যাতে আমি সকলোৱে নিজৰ নিজৰ বিচাৰ বুদ্ধিক যাতে আমি ক্ৰিয়া কৰিব পাৰোঁ, আমি যাতে আমাৰ বহিৰ প্ৰকাশ কৰিব পাৰোঁ, আমাৰ গামোচাখনৰ যাতে স্বাভিমান যাতে আমি বচাই ৰাখিব পাৰোঁ, তাৰ কাৰণে সকলোৱে নিজে নিজে যাতে নিজকে যাতে বুজি পায়, মই সেইটোকে আশা কৰিলোঁ। আৰু কি ক'ম আৰু বাইদেউ, ক'বলৈ গ'লে ধেৰ থাকে। গতিকে মই আপোনাৰ এই কথাষাৰত সমৰ্থন কৰিছোঁ যে গামোচাখন এনেধৰণে পাৰি দিয়া ব্যৱস্থাটো আমি অতীতৰ পৰা চলি অহা ব্যৱস্থাটো এৰিব লাগে নে ক্ৰমাগত হৈ যাব লাগে, এই বিষয়টোত আপুনি ৰাইজৰ ওচৰলৈ এই মতামতটো দিয়ক আগবঢ়াই। বৰ ভাল কথা। এইখিনিতে এষাৰ কথা মই ক'ব লাগিব যে ভকত ভগৱন্তক সেইটো বস্তুহে অৰ্পণ কৰা হয় যিটো বস্তু আদৰৰ, স্নেহৰ, সন্মানীয়, অমূল্য। কাৰণ ভগৱানৰ মূল্য আমি কোনোৱে দিব নোৱাৰোঁ। যি চৰাচৰ জগতৰ মালিক, যি আমাৰ মালিক, সেই মালিকক আমি কেনেকৈ আলিংগন কৰিম, কেনেকৈ তেখেতক আমি সম্বোধন কৰিম, কেনেকৈ তেখেতক শুশ্ৰূষা কৰিম। গতিকে তেওঁকতো আমি অন্যান্য এটা বস্তু দিলে নিশ্চয় ভাল নেদেখিব। তেওঁক নিশ্চয় আমি আমাৰ আদৰৰ বস্তু এভাগেই আগবঢ়াব লাগিব। ঠিক তেনেধৰণেৰে কোনেও যাতে বিতৰ্কলৈ নাযায়, মই এষাৰ কথা ক'ব ওলাইছোঁ। বলি কাক কয়? ছাগলী, অন্যান্য অবোধ জন্তুবোৰ বলি দিয়াটোক বলি কয় জানো? যিটো প্ৰকৃততে নহয়। কিন্তু আমাৰ জনসমাজত বলি মানে হংস, ছাগ, পাৰ, মহ আদি এনেধৰণে বলি দিয়া ব্যৱস্থাটো চলি আহিছে। কেতিয়াৰ পৰা চলিছে বলি ব্যৱস্থা, আগত কেতিয়াৰ পৰা নাই, কেতিয়াৰ পৰা হৈছে, বিচাৰ কৰিবচোন আপোনালোকে। প্ৰকৃততে বলি মুছলমান সম্প্ৰদায়ত কি দিছিলে? নিজৰ মৰমৰ সন্তানটোক দিছিলে। ছাগলী এটা দিয়াগৈ নাছিলে, মৰমৰ সন্তানটোক দিছিলে। আৰু ভগৱন্তই সন্তোষ হৈ তাতে ডুম্বা হ'ল বোলে, আৰু তেতিয়াৰ পৰা ডুম্বা দিয়ে। আৰু ডুম্বা নাপায়, গতিকে তেওঁলোকে অন্যান্য জীৱসমূহ দিয়ে বোলে। আমাৰ সনাতন হিন্দুসকলৰ ভিতৰতো আমাৰ বলিবিধান পূৰ্বতে একেবাৰে নাছিল। যেতিয়াৰ পৰা বলি ব্যৱস্থাটো চলিছে তেতিয়াৰ পৰা হংস চাকাতি দি আহিছে। কিন্তু আমি আৰু এটা কথা জানো, দাতা কৰ্ণ, যদি আপোনালোকে কাহিনীটো শুনিছে, আইষ কৰ্ণ আইষ পুত্ৰ বুলি যেতিয়া মাতিছিলে, নিজৰ পুত্ৰক ৰন্ধন কৰি দিব লাগিব। আৰু যেতিয়া তেওঁ কৈছিলে যে মাতা তোমাৰ পুত্ৰক, তেওঁ কৈছিলে, হে গুৰুদেৱ, মইতো ইতিমধ্যে মোৰ সন্তানটোক কাটি আপোনালৈ অন্ন ৰান্ধি দিছোঁ, গতিকে মোৰ পুত্ৰটো ক'ৰ পৰা আহিব? বোলে মাতা। যেতিয়া মাতিলে আইষ পুত্ৰ বুলি, আৰু সিফালৰ পৰা তেওঁ আহি গ'ল। মানে এয়া ঈশ্বৰৰ এটা প্ৰমাণ ভকতিৰ, যে ভগৱন্তৰ কাৰণে, সত্যৰ কাৰণে নিজৰ অতিকে মৰমৰ প্ৰিয় বস্তুসমূহ উৎসৰ্গা কৰা হয়, অমাত অবোধ জন্তুবোৰক নহয়। কিন্তু যিটো আমাৰ এতিয়া ছিষ্টেম হৈ গৈছেগৈ, ইও এক বিচাৰ্যৰ বিষয়। গতিকে মই সকলোকে নমন কৰিছোঁ, কোনোৱে যেন তৰ্কলৈ নাযায়, কাৰণ ময়ো হাৰ নামানো আৰু আপুনিও তৰ্ক কৰি জিকিব নোৱাৰে। গতিকে বিচাৰ মাত্ৰ কৰি চাব, সত্য কি? আদি ধৰ্ম, আদি সত্য যুগে আছিলনে এইবোৰ? মানুহৰ ধৰ্ম এইবোৰ হয়নে? ঈশ্বৰক আমি কি অৰ্পণ কৰিব লাগে? নিশ্চয় অতিকে মৰমৰ আদৰৰ বস্তু, মানে গামোচাখনেই দিব লাগিব।
কাৰণ ভগৱন্তলৈ আমি অন্য এভাগী বস্তু আপুনি কালি কোৱাৰ দৰে ৰুমালখন কেনেকৈ দিম বাৰু? ভগৱান আমাৰ সৰ্বে সৰ্বা। গতিকে ভগৱন্ত পুৰুষলৈ, ভকতসকললৈ আমি গামোচাখনকে আগবঢ়াই দিওঁ। মোৰ শৈশৱত মনত পৰে, আমি তেতিয়া অৱশ্যে বামুণীয়া পন্থত আছিলোঁ, এতিয়া আমি নাম ধৰ্ম গ্ৰহণ কৰিলোঁ। যেতিয়া আমাৰ বছৰেকীয়া সবাহ পাতিছিলে, যাক গৰখীয়া সবাহ কোৱা হৈছিলে, 12 গাঁও অঞ্চলৰ যেতিয়া ভকতসকল আহিছিলে, আমাৰ দেউতাই কি কৈছিল জানে? পদূলি মুখতে পীৰা পাৰি দিছিলে, খুটি পাৰি গামোচা দি থৈছিলে আৰু আমাক কৈছিলে, আমাক নিৰ্দেশ কৰিছিলে যে অহা ভকতসকলক তুমি চৰণ ধুওৱা। আৰু আমি চৰণ ধুবলৈ গৈছিলোঁ। আৰু সেইসকলৰ মাজত কোনোবাই কৈছে, হে পিতাই হ'ব নালাগে। কিন্তু আমাক দেউতাই শিকাইছিল তোমালোকে ভৰি ধুওৱা, আৰু আমি ভৰি ধুৱাইছিলোঁ। তাৰপিছত গামোচাৰে তেখেতলোকৰ ভৰি আমি মচি দিছিলোঁ। আৰু সেয়ে আমাৰ আদৰ্শ। এতিয়া ক্ৰমান্বয়ে যেন সেইবোৰ বিড়ম্বনা হৈ পৰিছে। আমি ভকত ভগৱন্ত মানুহক যেন আমি ভগৱন্ত সেই জ্ঞান যেন কৰিব ক'ৰবাত পাহৰি পেলাইছোঁ। গতিকে এইবোৰত জানো বিশেষ মানে তত্ত্বগধুৰ কথা নাই জানো? লক্ষ্য কৰিবচোন, ভকত ভগৱন্ত ভাগৱত ভ্ৰমণত আমি গামোচাখন পাৰি দিয়াটো, চেলেংখন পাৰি দিয়াটো ভুল নেকি? অৱশ্যে 4 চকা, 10 চকা, 12 চকাৰ ট্ৰাকবোৰ যেতিয়া যায়, চেণ্ডেল পিন্ধি যেতিয়া জপং জপং দৌৰে মানুহবোৰ, আচলতে বেয়া দেখি দুখ লাগে। আমি মহাভাৰতত এটা কথা পাইছোঁ, যেতিয়া এনেধৰণৰ এইবোৰ হয়, খালী ভৰিৰে যাব লাগে। কোনোবা এজন মুনিৰ ওচৰলৈ যেতিয়া এজন ৰজা যায়, সেইটো হেনো বোলে গুণ, ৰজাজনে খালী ভৰিৰে যাব লাগে। আৰু ঢেৰ হাতী ঘোঁৰা সৈন্য লৈ মানে সেই মুনিজনৰ ওচৰলৈ নাযায়, কাৰণ মুনিজনৰ ওচৰলৈ তেওঁ যাওঁতে তেওঁ এজন শিষ্য বা সৰু হৈ গৈছে। সৰু হৈ যাব হ'লে খৰম খুলি মানে তেওঁ পাদুকা পিন্ধি নাযায়, তেওঁ খালী ভৰিৰে যায়, চৰণ চলাই যায়, নহ'লে অহং হয়। গতিকে আমাৰ ভাগৱত ভ্ৰমণত ভকতসকলে জোতা চেণ্ডেল পৰিহাৰ কৰিব লাগে। বেয়া দেখি খোল বজায়, তাল বজায় আৰু জোতা আদি পিন্ধি যায়। এইখিনিতে মোৰ মনত পৰিছে, যদি ভুল হোৱা নাই দেই, আমেৰিকাত নে বাহিৰৰ এখন দেশত আমাৰ নামঘৰ স্থাপন কৰিছিলে, বোধকৰো প্ৰভু পীতাম্বৰদেৱ গোস্বামীয়ে নেকি, তেওঁ বন্তি প্ৰজ্বলন কৰা সময়ত নেকি তেওঁ ভৰিত জোতাই পিন্ধি আছিলে। গতিকে সেয়াও এটা কিন্তু ছ'চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি হৈছিল। গতিকে এইবোৰ ক'ৰবাত কেনেবাকৈ ভুল ত্ৰুটি হৈ যায়, কিন্তু আমি এইবোৰ এৰিব লাগে। যেতিয়া আমি দেৱবাদ্য, গুৰুবাদ্য আমি যেতিয়া কান্ধত লওঁ, বজাওঁ, তেতিয়া আমি খালী ভৰিৰে যাব লাগে। আৰু ভকতসকল আহিবৰ কাৰণে ৰাস্তা পদূলি পা পৰিষ্কাৰ কৰি পানী দুনি যেতিয়া ৰাম প্ৰভু আহিব বুলি আই চাবৰিয়ে বাট চাই আছিলে, কেনেকৈ জানেনে? ডেইলি ৰাতিপুৱালেই ৰাম প্ৰভু আহিব বুলি সদায় ফুলৰ দলিচা সজাই ৰাখিছিলে। গতিকে ভকত ভগৱন্তলৈ শ্ৰদ্ধা আস্থা সেয়া যেন নিজৰ আস্থা ব্যৱহাৰ যে ক'ৰবাত ভগৱন্তই দুখ পাব নেকি, মৰমৰ বস্তুটো দান কৰা হয়, আগবঢ়োৱা হয়। গতিকে আৰু বেছি কথা নকওঁ দিয়ক, আমি সৰু সুৰা মানুহ, আমি সাধাৰণ মানুহ, আমি শিশু সুলভ। গতিকে সেই আইসকল, সেই বোবাইসকল, সেই কৃষ্ণ, সেই পুৰোহিতসকল, আমাৰ যদি কিবা ভুল ত্ৰুটি হৈছে মাৰ্জনা কৰি দিব। মই স্বাভিমানী, মই অসমীয়া, মই ভাৰতীয়, মই সনাতনী। মই মোৰ ভাৰতীয় সনাতনী সভ্যতা, অসমীয়া জাতীয়তাবাদক লৈ মই সদায় কঠোৰ। তাৰ কাৰণে মই সদায় জাগ্ৰত। এইখিনি কৰি যাওঁতে যদি ক'ৰবাত কিবা ভুল ত্ৰুটি হৈছে, আপোনাসৱে মোক আঙুলিয়াই দিব। আপোনাসৱৰ সজ উপদেশসমূহ মোৰ কাৰণে সদায় মই শিৰ পাতি ল'ম। কৃষ্ণ। আজিলৈ ৰাখিছোঁ। ভিডিঅ' বহুত দীঘল হয়, আপোনাসৱে টাইমত নধৰিব। কৃষ্ণ কৃষ্ণ। কল্পনা বাইদেউ আৰু ভাতৃগৰাকীলৈ মোৰ অনুৰোধ, এই বিষয়টো ইমানতে অন্ত কৰক।
মানে গামোচাখনৰ বিষয়ত চৰ্চা আগবঢ়াওক, কিন্তু মোমায়েকে কিয় গ'ল এই বিষয়টোৰ ওপৰত আৰু যেন বিষয়টো আগ নবঢ়ায়। কাৰণ মই কৈছোঁৱেই, যিহেতু আমাৰ এইটো পৰম্পৰা চলি আছে, পাৰি দিয়া হয় ওপৰেদি যাবলৈ, পাৰি দিছে গতিকে গৈছে। গতিকে এই বিষয়টো ইমানতে সামৰণি মাৰক। আমাৰো যদি কিবা ভুল ত্ৰুটি হৈছে, আপোনালোকৰ অন্তৰত আঘাত দিয়াকৈ কৈ পাইছোঁ, কাৰণত কথাত কথা বাঢ়ে যে মাফ কৰিব। কৃষ্ণ কৃষ্ণ। জয় গুৰু শংকৰ সৰ্বগুণা কৰ যাকেৰি নাহি কেও পাম, তোমাৰি চৰণকো ৰেণু শতকোটি বাৰে কৰো প্ৰণাম। এইখিনিতে মই এষাৰ কথা কওঁ, কল্পনা বাইদেউ, আপুনি নাভাবিব মই আপোনাক ইনচাল্ট কৰিছোঁ বুলি। আপুনি ইয়াৰ আগৰ ভিডিঅ'টোত মোকে কথাষাৰ ক'বলৈ গৈ আপুনি এই যে আমাৰ এই গুৰু বন্দনত থাকি জয় গুৰু শংকৰ সৰ্বে গুণাকৰ কৈছিলে, আচলতে সৰ্বে গুণাকৰ নহয়, আপুনি কৈছে জয় গুৰু শংকৰ সৰ্বে গুণাকৰ। এইটোকে জানিলোঁ বুলিয়ে কৈ থকাটো বুলি আপুনি কৈছিলে। মই তাৰ ওপৰত প্ৰত্যুত্তৰ দিছোঁৱেই আপোনাক, কিয় আমি কওঁ ঈশ্বৰৰ নাম। কিন্তু মই এইটোহে কওঁ, সৰ্বে গুণাকৰ নহয়, সৰ্বগুণাকৰ। গতিকে ভুল ত্ৰুটি হয় বাইদেউ মানুহৰ, আপুনি তাকে লাজ অনুভৱ নকৰিব। ভুল ত্ৰুটি মানুহৰ জীৱনত হয়, আমি দেখি শুনি শিকি আগবাঢ়ি যাব লাগিব। ধন্যবাদ, আজিলৈ ৰাখিলোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ।